हेलो एवरीवन, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে নিশ্চয় ভালে আছে আৰু ময়ো ভালে আছোঁ আৰু মই বহুত ফূৰ্তিত আছোঁ। কিয় জানেনে? কৈ আছোঁ। ফূৰ্তিৰ কাৰণটো হ'ল যে আজি মই গৈ আছোঁ মোৰ মাৰ ঘৰলৈ। মাৰ ঘৰ মানে মোৰ বিয়া হ'ব আজি বেছি দিন হোৱা নাই। যোৱা ফেব্ৰুৱাৰীত মোৰ বিয়া গৈছে, গতিকে মই মাৰ ঘৰলৈ গৈ আছোঁ আজি। খুব বেছি ফূৰ্তিত আছোঁ আৰু মাৰ ঘৰ বুলি ক'লে কেনেকুৱা এটা ফূৰ্তি লাগে সেইটো বস্তু আমি বিয়া হোৱা ছোৱালীকেইজনীহে অকল বুজিব পাৰিব, সেই অনুভৱটো কি। গতিকে এনেকুৱা এটা অনুভৱ হয় যেন বছৰেকীয়া পৰীক্ষা শেষ হৈছে আমাৰ, তেনেকুৱা এটা ফূৰ্তি লাগে। গতিকে খুব বেছি ফূৰ্তিত আছোঁ, মই কালি ৰাতিৰ পৰাই ফূৰ্তিত আছোঁ। গতিকে ভাবিলোঁ যে এই ফূৰ্তিখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি। শ্বেয়াৰ কৰিলোঁ আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত মই দেখুৱাম যে মই মাৰ ঘৰলৈ গৈ কি কৰিলোঁ আৰু কেনেকৈ থাকোঁ, কি কৰোঁ। গতিকে চাই থাকিবলৈ নাপাহৰিব মোৰ নেক্সট ভিডিঅ'টো। ধন্যবাদ।